অখিল গগৈ সুস্বাস্থ্য কামনা কৰি আৰু মুক্তিৰ দাবীৰে শিৱসাগৰৰ বিভিন্ন স্থানত পদূলিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। কাৰাৰুদ্ধ অখিল গগৈ সুস্বাস্থ্য কামনা কৰি আৰু সকলো কা আন্দোলনকাৰীৰ মুক্তিৰ দাবীত বীৰ লাচিত সেনাৰ আহ্বানত যোৱাকালি সন্ধ্যা সমগ্ৰ ৰাজ্যবাসীক নিজৰ নিজৰ ঘৰৰ পদূলিৰ সন্মুখত এগছি বন্তি জ্বলাবলৈ আহ্বান জনোৱা হয়। বীৰ লাচিত সেনাৰ এই আহ্বানক সঁহাৰি জনাই যোৱাকালি সন্ধ্যা সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিজন অসমীয়াই অখিল গগৈ সুস্বাস্থ্য কামনা কৰি নিজৰ নিজৰ ঘৰৰ পদূলিত এগছি বন্তি জ্বলোৱাৰ লগতে এই বন্তিৰ জৰিয়তে অখিল গগৈ সহ সকলো কাৰাবন্দী নেতাক মুকলি কৰি দিয়াৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ পৰা দৰথী চেতিয়াৰ ৰিপৰ্ট, হেল্ল' অসম। নমস্কাৰ, মই সত্যপ্ৰতিম গায়নে ক'লো শিৱসাগৰৰ পৰা। আজি বীৰ লাচিত সেনাৰ আহ্বান মৰ্মে অসমৰ এক প্ৰতিবাদী সত্তা অখিল গগৈ ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰি মই মোৰ ঘৰত এগছি বন্তি প্ৰজ্বলন কৰিছোঁ। লগতে অসম চৰকাৰলৈ মই অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে অখিল গগৈ ডাঙৰীয়াৰ লগতে তেওঁৰ সতীৰ্থসকলক মুকলি কৰি দিয়ে যেন। ধন্যবাদ। জয় আই অসম। নমস্কাৰ, সদৌ শিৱসাগৰ জিলা পঞ্চায়ত পৰা বীৰ লাচিত সেনা অসমৰ আহ্বান মৰ্মে বিভিন্ন জাতি ধৰ্ম শিক্ষা বৰ্ণ নিৰ্বিশেষে অসমীয়া নিষ্পষিত প্ৰকৃত জনতাৰ অপ্ৰকৃত কণ্ঠ কৃষক নেতা অখিল গগৈ সুস্বাস্থ্যৰ বাবে একগোছিকৈ বন্তি প্ৰজ্বলনৰ যি আহ্বান জনাইছিল, এই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই আজি আমাৰ নিজা বসতিগৃহত এগছি বন্তি প্ৰজ্বলনে কৃষক নেতাগৰাকী সুস্বাস্থ্য কামনা কৰিছোঁ। ইয়াৰ লগতে কাৰাবন্দী আন্দোলনৰ লগত জড়িত থকা যিকেইজন নেতাক তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছে, অসম চৰকাৰক আমি দাবী জনাইছোঁ তেওঁলোকক বিনা চুক্তিৰে অতি শীঘ্ৰে মুকলি আত্মতললৈ উলিয়াই পঠিয়াব